এইখন নাঙল আৰু ইয়া আজি ৰুব আহিলোঁ হালধি ৰুব আহিলোঁ। দেখিছে এইবোৰ বঢ়িয়াকৈ নাঙলেৰে জাঙি টানিলোঁ। এতিয়া টোটেল টানিলোঁ 10 জাঙি টানিলোঁ। গোটেইবোৰ মানে টনা হৈ গ'ল, জাঙি টনা হৈ গ'ল। ইয়াত হালধি ৰুব লাগে। এতিয়া মানে বঢ়িয়াকৈ টানিলোঁ। দেখিছে গোটেইখিনি মানে হালধি ৰুব লাগে। এতিয়া জাঙিখিনি গোটেইখিনি সম্পূৰ্ণ টনা হৈ গ'ল। এইখিনিত বঢ়িয়াকৈ খালি আনি হালধিখিনি ৰুব লাগে। দেখিছে এতিয়া গোটেইখিনি মানে টনা হৈ গ'ল। ইয়াত এতিয়া হালধি ছাগলীকেইটা পথাৰত লৈ আহিলোঁ। এতিয়া ছাগলীকেইটা দেখাই দি আছোঁ। ৰাতিপুৱাতে বাজি গ'ল 9টা বাজি গ'ল। এতিয়া ছাগলীকেইটা গোটেইকেইটা লৈ আহিলোঁ পথাৰলৈ। আৰু দেখিছে এইবোৰ ছাগলী গোটেইবোৰ লৈ গৈ আছোঁ পথাৰত দিবলৈ, দৰক দিবলৈ। আৰু আমাৰ এইটো বগীজনী 4টা পোৱালি, ইয়াত আছে 2টা আৰু এইপিনে 2টা, 4টা আৰু বাকীকেইটা আহি আছে। বাকীকেইটা দেখাই আছোঁ। বাকীকেইটা মানে মায়ে লৈ আহি আছে। তেখেতক গোটেইকেইটাকে লৈ যাওঁ সেইপিনে। এতিয়া গোটেইকেইটাক সেইপিনে লৈ যাই দৰক দিব লাগিব। গোটেইকেইটা ছাগলী লৈ গৈ আছোঁ খেদি। এটা মানে কোবাই নিব লাগে ভালেকেইটা ছাগলী। সেইকাৰণে সিহঁতক অলপ আনিবলৈ 2জন মানুহ লাগে। এতিয়া সিহঁতে মানে খাহবাৰীত যাবলৈ ধৰিলে। এতিয়া খাহবাৰীৰ পৰা গোটেইকেইটা খেদি লৈ যাব লাগিব। এইবোৰ গোটেইবোৰ মানে খাহবাৰীত সোমাই গ'ল। এতিয়া ইহঁতক দৰক দিব লাগিব গোটেইবিলাকক। খেদি লৈ যাব। এতিয়া এইটো আমাৰ এইখন জকা আছিল। গোটেইকেইটা লৈ যাওঁ খেদি লৈ যাওঁ সেইপিনে দিওঁ ছাগলীবোৰ। এতিয়া সিহঁতক লৈ গৈ আছোঁ। এইপিনে গোটেই ওলাই দিলোঁ এইপিনে। আৰু এইবিলাক ইয়াত আছে, ইহঁতকো দিওঁ। এতিয়া সেইকেইটা দিলোঁ। তাৰপিছত দেখাই আছোঁ ছাগলীবোৰ গোটেইবোৰ দৰক দি দিলোঁ। এতিয়া মই মানে আজি যাব ওলালোঁ হালধি ৰুবলৈ। এতিয়া হালধিখিনিও মানে হালধি অনা নাই। এতিয়া হালধি মানে ৰুবৰ কাৰণে নাঙলেৰে জাঙি টানিলোঁ। এতিয়া নাঙলখন লৈ ল'লোঁ। দেখাইছোঁ বাৰু। এতিয়া আমাৰ ছাগলীকেইটা দেখাই দি আছোঁ। গোটেইবোৰ ছাগলী দেখিছে গোটেইবোৰ মানে দৰক দিয়া হৈ গ'ল। আৰু এতিয়া আমাৰ নিহুত ইয়াত মানে বঢ়িয়াকৈ খাব লাগে। সি বঢ়িয়াকৈ ইয়াত শুই আছে, মানে বাগত দি আছে। মানে ইয়াত বহি আছে তাহাৰ ভাগা তাৰ। এতিয়া আমাৰ এইটো নিহুত ইয়াত আছে। আৰু আমাৰ এইটো দেখিলে মোক দেখাই এনেকৈ বাগৰিব ধৰিলে আমাৰ নিহুতে। এতিয়া গোটেইবোৰ ছাগলী আনিলোঁ। বগীকো আনিলোঁ বাৰু, বগীজনীক তাৰ পোৱালিকেইটা আনো। আৰু এইটো দেখিছে এইটো আমাৰ বগী। এতিয়া পোৱালি আৰু 4টাটো পথাৰত আনিলোঁ। ডাঙৰ হৈ গ'ল, ইহঁতে খাব পৰা হৈ গ'ল। সেইকাৰণে ইহঁতক মানে আনিলোঁ আৰু পোৱালিকেইটা। আৰু দেখিছে গোটেইবোৰ ছাগলী ভৰ্তিয়া হৈ গ'ল। এতিয়া এইবোৰ থাকক। এতিয়া মই যাওঁ সেইপিনে। ছাগলীকেইটা গোটেইবোৰ ছাগলী দি আহিলোঁ। এতিয়া আহিলোঁ হালধি ৰুবলৈ। এইখন নাঙল দেখিছে মোৰ পিছফালে। এইখন নাঙলেৰে এতিয়া মানে জাঙি টানিব লাগিব। নাঙল মানে হালধি ৰুব লাগিব আজি। প্ৰথম হালধিখিনি অনা নাই বাৰু, ঘৰতে আছে। এনেই সময় হ'লে দেখাম বাৰু। এতিয়া মানে নাঙলখন লৈ আহিলোঁ। এতিয়া জাঙি টানি হালধিখিনি ৰুব লাগে। এতিয়া হালধিখিনি দেখাম আপোনালোকক। এতিয়া এইখন নাঙল ল'লোঁ। এতিয়া নাঙলেৰে জাঙিবোৰ টানিব লাগিব। যেনেকৈ খাৰ দিছিলোঁ সেনেকৈ মানে ৰুব লাগিব হালধিও জাঙি পাতি। এতিয়া মানে এইখন নাঙল ল'লোঁ। নাঙলখন লৈ এতিয়া জাঙিখিনি টানি লওঁ। আৰু এতিয়া নাঙলখন থৈ দেখাই আছোঁ এতিয়া কি কৰোঁ। এইখন নাঙল এতিয়া নাঙলেৰে টানিব লাগিব। এতিয়া ইয়াত মানে এইবোৰ দেখিছে ইয়াত খাৰ হৈছিলোঁ। এতিয়া খাবোৰ মানে কোনোবাগিলা গাজিলে, কোনোবাবিলাক গজাই নাই। মানে অলপ সময় লাগে, যিহেতু এইবিলাক মানে অলপ দেৰি লাগে মানে গজালিটো ওলাতে। ইয়াত ৰুইছিলোঁ, ইয়াত বাৰু গজালি ওলাই নাই। আৰু দেখিছে একে সময়তে একেদিনতে ৰুইছিলোঁ। এইটো কি বঢ়িয়াকৈ ওলাই গ'ল। এইটো মানে 5G হয়, 5G নেপিয়াৰ। এইটো আমেৰিকান 5G আছিল। এইটো আনিছিলোঁ ভালেকৈ টোটেল 5 বিধ আনিছিলোঁ। মানে নেপিয়াৰ ঘাঁহ বেলেগ জাতৰ প্ৰজাতিৰ। এতিয়া মানে এইটো অলপ হ'ল আৰু বাকীবোৰ ইয়াত আছে গোটেইবোৰ। কোনোবাবিলাক মানে গজালি ওলাইছে, কোনোবাবিলাক ওলা নাই। এইটো ওলালে, এইটো কিয় নোলালে এইটো চাই আছোঁ বাৰু। এইটো মানে ইয়াত ৰুইছিলোঁ। এতিয়া ইয়াত কি হ'ল এতিয়া খান্দি চাব লাগিব। এইখিনি মানে দি দিছিলোঁ এইখিনি ঠাইত। এতিয়া বঢ়িয়াকৈ খান্দিলোঁ। ইয়াত আছে নে নাইবা চাই ল'ব লাগিব। এইটো দেখিছে ইমান সময় হৈ গ'ল। এইটো মানে বঢ়িয়াকৈ এইটো দেখিছে গজালি বঢ়িয়াকৈ ওলালে। মানে সময় লাগে। কোনোবাবিলাক মানে টুকুৰাবিলাক মানে ঘাঁহবিলাক সোনকালে ওলালে, কিছুমান মানে সময় লগা হৈ গ'ল। এইটো দেখিছে এইটো কৰা ৰুইছিলোঁ, বেছি দিন হোৱা নাই বাৰু। ভিডিঅ'ত দিছিলোঁ কোন তাৰিখে দিছিলোঁ, আপোনালোকে চালে গম পাব। এতিয়া এইটো মানে বঢ়িয়াকৈ গজালি হ'লে অলপ সময় লাগিব। এতিয়া এইটো গজালিটো নাভাঙাকৈ বঢ়িয়াকৈ এনেকৈ থৈ দিওঁ। ইয়াৰ ওপৰত মাটি জাপি দিওঁ। গোটেইবোৰ ওলাব, অলপ সময় লাগিব মানে গছবোৰ ডাঙৰ হওঁতে, গজালি ওলাওঁতে। এতিয়া বঢ়িয়াকৈ মাটিখিনি জাপি দিওঁ। বৰষুণ আহিছিলে ৰাতি। আৰু যিহেতু আজি বহাগৰ 2 তাৰিখ হ'ল, যোৱাকালি 1 তাৰিখ গ'ল। বহাগৰ
আজি 2 তাৰিখ তাৰিখটো কৈ দিলোঁ এতিয়া বঢ়িয়াকৈ ইয়াত থাকক বাকী গোটেইবোৰ ৰুইছোঁ এইবিলাক মানে গোটেইবোৰ দি দিলোঁ কাচিব সময় লাগিব আৰু ইয়াতো আছে ইয়াত বাৰু ক'ত দিলোঁ মোৰো মনত নাই ভালকৈ ইয়াত মানে এইবোৰ দেখিছে ইয়াতো গজালি ওলা নাই সময় লাগিব অলপ বাৰু এতিয়া গোটেইবোৰ বেলেগ বেলেগ ধৰণৰ ঘাঁহ ৰুলোঁ ইয়াত আৰু আমাৰ যে দেখিছে নেপিয়াৰ যে ৰুইছিলোঁ স্মাৰ্ট নেপিয়াৰ এইবোৰ ৰোৱা বাৰু ভিডিঅ' বনাইছিলোঁ এইবোৰ কি বঢ়িয়াকৈ ওলাব ধৰিলে আৰু এইটো টুকুৰা মানে ভালেকৈ আহিলে ইয়াতো আহিলে গজালি ইয়াতো আহিলে আৰু ইয়াতো আহিলে গোটেইবোৰ দেখিছে গোটেইবোৰ গজালি ওলালে এইটো দেখিছে এই তলৰীয়াৰ গাঁঠি 2টা গাঁঠি দিছিলোঁ তলৰটোৰ মানে ওলালে আৰু এইটো ওপৰতো ওলাব সেইটো সময় লাগিব এইটো দেখিছে ইয়াত 2টা ওলালে তলৰ ওলালে ওপৰৰ ওলালে এতিয়া বাৰু ঘাঁহখিনি থাকক ঘাঁহখিনি দেখাই দেখালে বহুত ভিডিঅ' দীঘলীয়া হৈ যাব এইখিনি থাকক আৰু ঘাঁহখিনি গোটেইখিনি দেখাই দিলোঁ এইবিলাক কোনোবাবিলাক মানে গজালি ওলায় কোনোবাবিলাক ওলা নাই অকণমান সময় লাগে এতিয়া থাকক আৰু এইখিনি আৰু এইবোৰ ইয়াতো ৰুইছিলোঁ ইয়াত বাৰু এইটো গজিলে দেখিছে এইটো চুপাৰ হয় এইটো স্মাৰ্ট হয় এইটো চুপাৰ হয় এতিয়া এইটো ওলাব ধৰিলে এডাল দুডালকৈ গজালি এতিয়া যিহেতু মই হালধি ৰুবলৈ আহিলোঁ হালধি মানে জাঙি টানিবলৈ আহিলোঁ এতিয়া জাঙি টানিখিনি দেখাই দিছোঁ কেনেকৈ টানো নাঙলেৰে হালধি ৰোৱা ভিডিঅ' সময় হৈ হলি বনাম নহ'লে এইটো উপায় নাই আৰু এইটো কিবা ঘাঁহ গজিলে সেইটো নাজানো আৰু এইটো নেপিয়াৰে হ'ব চাগে ইয়াত পৰিলে টুকুৰা এটা গজি গ'ল এতিয়া এইখন নাঙল এতিয়া বঢ়িয়াকৈ নাঙলখনেৰে জাঙি টানি লওঁ ৰাতিপুৱা ছাগলীকেইটা আনিছিলোঁ ছাগলী অনা বাৰু ভিডিঅ' বনালৈ মানে দেখাই দিলোঁ কি কৰোঁ কেতিয়াবা সময় নহয় ভিডিঅ' বনাবলৈ এতিয়া এইখন নাঙল ল'লোঁ আজি যিহেতু অকলে এতিয়া অকণমান কেমেৰা ধৰিবলৈ অসুবিধা এতিয়া এইখিনি বঢ়িয়াকৈ নাঙলেৰে টানি লওঁ ইয়াত মানে অকণমান খন দিব লাগিব যিহেতু হালধি হয় ইয়াত এইবাৰ এনেকৈ টানি লওঁ জাঙি টানি এতিয়া বঢ়িয়াকৈ জাঙি টানো নাঙলেৰে এতিয়া টানি আছোঁ যিহেতু অকলে মোবাইলটো ধৰাও মানে কেমেৰা ধৰা মানুহ নাই সেইকাৰণে এনেকৈ টানি লওঁ এতিয়া এনেকৈ টানি মানে 5-6 জাঙি টানিব লাগিব আৰু যেতিয়া আবেলি 3টা বজামানত হালধিখিনি ৰুব লাগিব তাৰপিছত হালধিখিনি ৰোৱাৰ পিছতে ছাগলীকেইটা চৰাবলৈ নিব লাগিব পথাৰলৈ সেইপিনে গোটেইবোৰ ছাগলী দৰৱ দি দিলোঁ সদায় ভিডিঅ' কৰা নহয় বাৰু কোনোবা দিন ভিডিঅ' বনাব হৈ যায় সময় নাথাকে তথাপিও এতিয়া বনালোঁ এইখিনি সময় পাই এতিয়া বঢ়িয়াকৈ এনেকৈ জাঙি টানিলোঁ নাঙলেৰে ইয়াত হালধিখিনি ৰুই দিওঁ আজি বহুদিন মানে আগতে ৰুব লাগিছিল সময় যিহেতু হোৱা নাছিল সেইকাৰণে এতিয়া নাঙলেৰে টানি হালধিখিনি ৰুই দিওঁ এতিয়া বঢ়িয়াকৈ এনেকৈ জাঙি টানি আছোঁ জাঙিখিনি টানি লৈ ইয়াত হালধিখিনি ৰুই দিওঁ আৰু এতিয়া এইখিনি জাঙি টানিলোঁ জাঙিখিনি টানি লৈ ভিডিঅ' দেখাম বাৰু কিমান টানিলোঁ এতিয়া এনেকৈ টানি আছোঁ নাঙলেৰে জাঙিখিনি মাটিবোৰ অলপমান টান হৈ গ'ল তথাপিও কাৰণে ৰুবতো লাগিবই এতিয়া এইখিনি টানিলোঁ এইখিনি হৈ গ'ল এতিয়া মানে দুখন হাতেৰে টানিলে আৰু আকৌ সোনকালে হ'ব সোনকালে মানে জাঙিখিনি টানিব লাগিব যিহেতু ছাগলীকো পানী আনিব লাগিব ৰ'দ দিলে ৰাতি বৰষুণ আহিছিলে এতিয়া এইখিনি হৈ গ'ল সৌতাল লাগি এইখিনি মানে গোটেইখিনি জাঙি টনা হৈ গ'ল নাঙলেৰে এতিয়া টানিলোঁ ইয়াত মানে হালধিখিনি ৰুব লাগিব আজি বাৰু হালধি ৰোৱা ভিডিঅ' নকৰোঁ নেক্সট ভিডিঅ'ত দেখাম মানে যোৱাকালি ভিডিঅ'ত দেখাম এতিয়া বঢ়িয়াকৈ মানে এইখিনি নাঙলেৰে জাঙি টানি দিলোঁ ইয়াত বঢ়িয়াকৈ আনি হালধিখিনি আনি ৰুব লাগে ৰোৱা বাৰু ভিডিঅ' বনাম যোৱাকালি ভিডিঅ' বনাম এটা নতুনকৈ এইটোত মানে বনালি মানে বহুত দীঘলীয়া হৈ যায় ভিডিঅ'টো সেইকাৰণে মানে ভিডিঅ'টো এইখিনিয়েই এতিয়া বঢ়িয়াকৈ মানে জাঙি টনা হৈ গ'ল ইয়াত বঢ়িয়াকৈ মানে ৰুব লাগিব হালধিখিনি ইটো চাইডে হালধি ৰুম আৰু ইটো পিনেতো গমেই পায় আপোনালোকে ইয়াত ঘাঁহ ৰুই দিছোঁ নেপিয়াৰ ঘাঁহ এতিয়া বঢ়িয়াকৈ ঘাঁহখিনি পিনে সেই পিনে আছে আৰু এইপিনে এতিয়া মানে হালধিখিনি ৰুব লাগিব আজি বাৰু ভিডিঅ'ত নেদেখাওঁ যোৱাকালি দেখুৱাম আৰু আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিবলৈ ওলালোঁ এইখিনি দেখিছে কি বঢ়িয়াকৈ মানে দকৈ মানে খান্দি দিলোঁ হালধি ৰুব লাগে ইয়াত এতিয়া বঢ়িয়াকৈ মানে নাঙলেৰে জাঙি টনা হৈ গ'ল এতিয়া বাৰু এইখিনি থাকক আৰু নেক্সট ভিডিঅ'ত দেখুৱাম মানে হালধিখিনি ৰোৱা কেনেকৈ ৰুওঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে অন্য এটা ভিডিঅ'ত আকৌ লগ পাম আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিবলৈ ওলালোঁ অন্য এটা ভিডিঅ'ত আকৌ লগ পাম আজিৰ ভিডিঅ' ইমানতে যোৱাকালি ভিডিঅ' দেখুৱাম হালধি কেনেকৈ ৰুই